friends, good morning. By the way, I would like to welcome you to bignewsne channel. So as a spoken English trainer, first of all, I would like to give you some right now very awesome topic in here. It is pronunciation. It is more problem. সেইকাৰণে মই আজি এই প্ৰবলেমটো লৈ আহিছোঁ আমাৰ অসমীয়া ষ্টুডেণ্টৰ বাবে যাতে তেওঁলোকে pronunciation ক্লিয়াৰ কৰি লয় এইটো ভিডিঅ'ৰ জৰিয়তে। আমি যে কওঁ যে ওমেন, ফাইন, ওমেন এজনী মহিলা মানুহক ক'লে ওমেন, আৰু যেতিয়া বহুত মহিলা আহিব ইউমেন, কি কয় ইউমেন, দেয়াৰ আৰ মেনি ইউমেন। অ'কে, আমি বহুত ভুলকৈ কওঁ কেতিয়াবা, সেইকাৰণে আপুনি প্ৰেক্টিছ কৰি লওক। এতিয়া আমি যে কওঁ চেইজ নকয়, চেইজ, চেইজ, he says me a wonderful story. এবাৰ চাওক, আমি যে কওঁ often, OFTEN, often নকয়, সেইটো কয় often। আকৌ এবাৰ কৈছোঁ, মনটো আহিব often। এতিয়া often, like I often to watch new movie when released. I often to go daily when the new opportunities come. Often, fine. Often মানে কিবা এটা ইমাৰ্জেঞ্চি বা কিবা এটা ধৰা আপুনি তৰপি আছে। এবাৰ মই ক'লোঁ আপোনাক, এবাৰ দিব বিচাৰিছোঁ মোৰ ইয়াৰ পৰা ভেহিকল নকয়, এইটো কয় ভিকল। ছাইডত লিখি ল'ব VEECLE, ভিকল। আৰু আমি যে কওঁ কমেণ্ট, এইটো কমেণ্ট নকয়, কয় কমেণ্ট, KAWMENT, কমেণ্ট। আমি যে কওঁ হোটেল নকয়, এইটো হোটেল, সটো লাহেকৈ, তাৰপিছত তেলটো অলপ জোৰকৈ, হোটেল। আৰু আমি যে কওঁ আইৰণ স্ত্ৰী, এইটো আইৰণ নকয়, এইটো কয় আই আয়নিং মাই ক্লথ, মই মোৰ কাপোৰটো ইস্ত্ৰি কৰি ল'লোঁ। তাৰপিছত আমি কেতিয়াবা কওঁ, এতিয়া ছোৱালী মানুহৰ গাৰ্মেণ্টছ, ধৰা হ'ল কিছুমান ছোৱালীয়ে লাজ কৰে যে মোৰ আণ্ডাৰ কিবা এটা বস্তু লাগে, সেই তেতিয়া বা আপুনি ডাঙৰ এটা শ্বপিং মলত গৈছে, আপুনি আপোনাৰ মানে আণ্ডাৰ কিবা গাৰ্মেণ্ট কিনিব লগা আছে, আপুনি লাজ কৰি আছে, সেইকাৰণে আমাৰ ছোৱালীখিনিৰ প্ৰব্লেম হৈ যায়। কিন্তু জানিলে একো প্ৰব্লেম নকয়। আৰু আণ্ডাৰ গাৰ্মেণ্ট থকা সেই ডিপাৰ্টমেণ্টটো কি কয়, লিঞ্জেৰিয়া বুলি কয় বহুতে। সেইটো লিঞ্জেৰিয়া ৰং ৱৰ্ড, লিঞ্জেৰিয়া নকয়, সেইটো কয় লঞ্চৰে। ছাৰ, আই এম চাৰ্চিং দ্য লঞ্চৰে ডিপাৰ্টমেণ্ট, কুড ইউ হেল্প মি? এতিয়া চাওক, ক্ৰিয়েটিভ হিচাপে লওক আৰু ক্ৰিয়েটিভ অসমীয়াৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ এইটো বহুত ইম্পৰ্টেণ্ট। মই থাকিম ইফটি নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ ফালৰ পৰা। আৰু যিখিনি মোৰ অভিজ্ঞতা, মই কেতিয়াও স্পকেন ইংলিছৰ এক্সপাৰ্ট নহয়, এতিয়াও মই ইংৰাজী জাষ্ট মোৰ ইম্প্ৰুভ কৰিব চেষ্টা কৰি আছোঁ। আৰু আপোনালোকেও যদি হেল্প কৰে আৰু আপোনালোকেও যদি ইম্প্ৰুভ কৰিব চেষ্টা কৰে, এইটোৱে মন্ত্ৰ আহিব যে এভৰি মিষ্টেক লাৰ্নিং নিউ থিং, দ্যাটছ ৱাই never follow any grammar, just try to speak English, whatever you know, then you will be mistake, and when you will mistake, then I'll improve you. Bye-bye.